মই বেছি ভাঙলা খোৱা নাই দেই, 3টা ওপৰত মানে খোৱাই নাই ন? হয় 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 7টা ওপৰত খাইছে। দাই গাইছ ইহঁতে এনে কৰি আছে দে। এতিয়া ধুনীয়াকৈ গাইছ মই ষ্টামৰ ওপৰত গৈ আছোঁ, এফালে ষ্টেপেদি গৈ আছোঁ। এতিয়া বলক ওপৰত লগ পাই আছোঁ সকলোকে, নাকি গাইছ। नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभु हे शिवाय शंकर नमो नमो जी। তো হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চিন্ময় ব্লগ। যাব ওলাইছোঁ আজি মহাশিৱৰাত্ৰি চাব। তো এইফালে এনে সকলোৱে অহা হৈ গ'ল, এইফালে এতিয়া যাব ওলাইছোঁ। প্ৰত্যেকবাৰ মন্দিৰটোতে যাওঁ, এতিয়া যাব ওলাইছোঁ সেই মন্দিৰটোত। অলপ এতিয়া মন্দিৰটোত যাওঁ। গাইছ এতিয়া আমি ঘৰৰ পৰা ওলাই দিলোঁ গোটেইকেইটা, প্ৰত্যেকবাৰ আমি সেইটো মন্দিৰতে যাওঁ ন গাইছ। এতিয়া গৈ আছোঁ গোটেইবিলাকে আজি মানে যাবলৈ ওলাইছোঁ আমি মহেশ ধাম শিৱৰাত্ৰি চাব। আজি মহাশিৱৰাত্ৰি প্ৰথম দিন 3 দিনকৈ অনুষ্ঠিত কৰা হৈছে। তো এতিয়া পাইছোঁহি অলপ অলপকৈ। এফালে আমাৰ এইটো বোলে চাপৰি গাইছ, চাপৰি আল্ট্ৰা প্ৰ' মেক্স। এতিয়া দেখিছে গাইছ আগত আপোনালোকে দোকানবিলাক, এতিয়া বেছি মানুহ অহা নাই বাৰু। অলপ পিছৰ পৰা আপোনালোকে দেখিব মানুহ কিমান ভৰ্তি হৈ যাব, দেখিছে গাইছ, দেখিব গাইছ আপোনালোকে। তো এইফালে আপোনালোকে এইফালে গাড়ী পাৰ্কিং কৰা সকলো সুবিধা আছে। এতিয়া বলক 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 ওপৰলৈ যাওঁ না কি গাইছ, চলো। তো আপোনালোকে যদি নতুনকৈ কোনোবাই ভিডিঅ'টো চাই আছে, প্ৰথম ইয়াত আহিলে আপোনালোকে এই গেটটোৱেদি প্ৰথম যাব লাগিব আৰু ওপৰত যাব লাগিব। এইফালে আপোনালোকে দোকানবিলাক দেখিব পাইছে গাইছ। এতিয়া বলক বলক ওপৰত যাব লাগে। এইফালে গাইছ আগত দেখিছে আমাৰ চাৰু গাইছ আহিছে আজি মহেশ ধামত। এতিয়া বলক চাৰু ওচৰত যাওঁ না কি গাইছ, বলক বলক বলক। আৰু বহুত উঠি যাব লাগিব দেই গাইছ, এইখিনি উঠিলে নহয়, গাড়ীও নিব পাৰে বাৰু। এতিয়া ধুনীয়াকৈ গাইছ ষ্টেপত উঠি ল'লোঁ। এতিয়া বলক আপোনালোকৰ ওপৰত লৈ যাওঁ, এতিয়াও বহুত ওপৰত যাব আছে দেই গাইছ। এতিয়া বলক বলক বলক। सीपियों की ओट में मोतिया हो जिस तरह मेरे मन অকণমান গাইছ ধুনীয়াকৈ ওপৰত আহি পাইছোঁ। বহুত ভাগৰ লাগিছে দেই গাইছ। আমাৰ স্কুলত ছাৰহঁতেও আহিছে গাইছ। এইফালে আপোনালোকে ওপৰৰ পৰা চাওক গাইছ। अर्थ क्या निरर्थ क्या এতিয়া ধুনীয়াকৈ গাইছ অলপ অলপকৈ ওপৰ পাইছোঁহি। তো এতিয়া বলক সেৱা কৰিব লাগে পোনপ্ৰথমে। তো আৰু গাইছ যোনে মন্দিৰটোত আহিব পাৰে মৰিগাঁও জিলা আমকাদা মহেশ ধাম, খুব ধুনীয়া মন্দিৰ, আপোনালোকে আহিব পাৰে। এতিয়া অলপ গাইছ ওপৰত আহি পাই গ'লোঁ। তো অলপ পিছতে আমি সেৱা কৰিম। একেটা চাওকচোন কেনেকৈ গাইছ শিলত জঁপিয়াই আছে। আৰু ইয়াত 3 দিনীয়াকৈ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে শিৱৰাত্ৰি। তো আজি প্ৰথম দিন, আৰু যদি ভিডিঅ'টো আপোনালোকে চাই আছে আহিব পাৰে, ইয়াত আমকাদা মহেশ ধাম আহিব পাৰে আপোনালোকে। এতিয়া আমি অলপ পিছতে সেৱা কৰিম আৰু ইফালে মানুহ চানুহবিলাক বহুত আহি আছে। তো এতিয়াতো বেছি মানুহ অহা নাই, আৰু অলপ পিছতে বহুত মানুহ আহিব গাইছ। তো এইফালে আপোনালোকে দেখিব পাইছে, এফালে গাড়ী অৰ্ডাৰ নিয়া কৰিব পাৰে। এতিয়া আমি এটা শিলত আমি দুইটা উঠি আছোঁ ন, কি ক'বা শিৱৰাত্ৰি কেনেকুৱা লাগিছে আহি? তো এতিয়া আমি অলপ শিলটোত উঠি যাওঁ। এফালে চাওক গাইছ একদম নাচত মাৰি আছে শিলৰ ওপৰত। তো এতিয়া অলপ অলপ ওপৰত উঠি যাওঁ লাগি গাইছ। গোটেই আমি ওপৰত উঠি আহিলোঁ। আপোনালোকে এটা ভিউ চাব নেকি? 1 2 3 কিন্তু বা ধুনীয়াকৈ নামি গৈছে। এতিয়া দৰ্শন কৰিম, আপোনালোকক অলপ দৰ্শন কৰা দেখুৱাওঁ। এফালে সকলো নামি গ'ল। এতিয়া বলক এটা নামি গ'ল, এটাই মোক নিব আহিছে। এতিয়া মই কেনেকৈ যাওঁ চাওকচোন গাইছ, এফালে এটা নিব আহিছে ন। এই গাইছ কেনেকৈ যাওঁ এতিয়া, মই ভয়ো লাগে ন। যেনেকৈ উঠিছোঁ সেনেকৈ নামি আহিব নোৱাৰোঁ এতিয়া গাইছ, লাহে লাহে গৈ থাকোঁ আৰু। এতিয়া বলক আপোনালোকক অলপ দৰ্শন কৰাওঁ। অলপ পিছত দৰ্শন কৰিলে বহুত মানুহ হ'ব ন। এতিয়া কি কৰিম, দৰ্শন কৰিম বলক। এতিয়া গাইছ গোটেইবিলাকে আমি এতিয়া সেৱা কৰিব গৈ আছোঁ। বহুত মানুহ চাগে গাইছ সেৱা কৰা ঠাইত। এতিয়া তেওঁ সেৱা কৰিব লাগিব। এতিয়া বলক বলক। এইকেইটা বোলে গাইছ ভাঙলাও সেইফালে দেখিছে, ভাঙলাও কিনি আনিছে। তো শিৱৰাত্ৰি বুলি নাকি গাইছ মাৰি দিওঁ আৰু এটা দুটামান ভাঙল আৰু। তো এতিয়া বলক গাইছ প্ৰথমে আমি সেৱা কৰি লওঁ, তাৰপাছত আৰু কি কৰোঁ আপোনালোকে
এতিয়া সকলোবিলাকে সেৱা কৰিব গৈ আছোঁ বহুত মানুহ দেই গাইছ সেৱা কৰা জেগাত এতিয়া বেছি মানুহ নহ'ব পাৰে আৰু অলপ পিছৰ পৰা কিন্তু গাইছ বহুত মানুহ হ'ব এতিয়া এইফালে এটা আছে মন্দিৰ আৰু আগতো আছে এতিয়া বলক প্ৰথমে তাত যাওঁ এটা ধুনীয়াকৈ গাইছ সেৱা কৰিব আহিছোঁ তেতিয়া কিমান মানুহ আছিলে এতিয়া কিমান মানুহ আপোনালোকে দেখিব পাৰিছে পোনপ্ৰথমে সেৱা ভাগ কৰিলোঁ তাৰপাছত দেখা যাব কি কৰিম গাইছ এইবিলাক ধুনীয়াকৈ পেণ্ডেল তৰি দিছে তো সেৱা কৰা মানুহে বেছি মানে গাইছ আপোনালোকে দেখিব পাৰিছে এতিয়া আপোনালোকে এইফালে গেটটো দেখিব পাৰিছে সেইফালে এই গেটটোৱেদি সোমাই গ'লে আমি মন্দিৰটোৰ ভিতৰত যাব পাৰিম এতিয়া আপোনাৰ ভিতৰত যাব লাগে তো এতিয়া কিমান মানুহ গাইছে সেৱা কৰে আপোনালোকে দেখা পাইছে আমি আৰু সেই তলত সেৱা নকৰোঁ আৰু ওপৰত যাওঁ না কি গাইছে কিমান মানুহে চাটলাতেও যাব চেষ্টা কৰিম এতিয়া ওপৰত যাওঁ না কি গাইছে অলপ ওপৰত যাব লাগে এইখিনি নাই শাৰী পাতিব লাগিব গাইছ তেতিয়াহে যাব পাৰিম আপোনালোকে চাওঁ না গাইছ সেৱা কৰা মানুহ ইমানে বেছি হৈ গাইছ দেখিছে আৰু তলতো মানুহ আছে ওপৰতো বহুত মানুহ এই সকলোতে মানে মানুহ গাইছ আপোনালোকক মই দেখুৱাই দিছোঁ মানুহবিলাক এতিয়া সেৱাটো পোনপ্ৰথমে কৰিলোঁ তাৰপিছত অলপ এনে এপাক ঘূৰিম তাৰপিছত আমি তো ধুনীয়াকৈ গাইছ এতিয়া সেৱা কৰি এনে অলপ ওপৰত বহি আছোঁ সেৱা কৰা নেদেখুৱালোঁ আৰু ইমান মানুহ যিহেতু ভিডিঅ' কৰা সম্ভৱ নহয় আৰু কৈলাশত যাম বুলি ভাবিছিলোঁ তাতো যাব নোৱাৰি গাইছ মানুহ যিমান নহয় তো এইফালে দেখিব পাইছে মানুহবিলাকে এতিয়া আৰম্ভ কৰিছে অহা তো আপোনালোকে ভিডিঅ'টো নকৰাকৈ চাই থাকক এতিয়া বলক তলত যাব লাগে গাইছ যোৱাৰ আগতে গাইছ মানুহ চাওক না ওপৰত যিমান মানুহ গৈ আছে মানে ধুনীয়াকৈ সেৱা কৰি আহিলোঁ এইফালে লাও দিছে চাওক গাইছ হাঙল আৰু বেছি খাব নোৱাৰে এইটোতো কি হৈ গ'ল মানে ইমান গাইছ ধুনীয়াকৈ সেৱা কৰি আহিলোঁ ইমান মানুহ গাইছ সেৱা কৰা দেখিব নোৱাৰিলোঁ আৰু কৈলাশত নগ'লোঁ মানে গৈছিলোঁ গাইছ কিন্তু মানে ইমান ভিৰ যাবই নোৱাৰিলোঁ তো এইফালে আপোনালোকে দেখিব মই বেছি ভাঙলা খোৱা নাই দেই 3টা ওপৰত মানে খোৱাই নাই ন হয় 7টা ওপৰত খাইছোঁ দাই গাইছ ইহঁতে এনে কৰি আছে দে ফাল্টু ফুল্টা এতিয়া গাইছ ধুনীয়াকৈ ঘৰত আহি পাই গ'লোঁ আৰু তাত বেছি ভিডিঅ' নকৰিলোঁ এনে নৰ্মেল শিৱৰাত্ৰি ব্লগ এটা বনাই দিলোঁ আৰু বাপৰে ইমান যি মানুহ গাইছ কি ব্লগহে বনাম নে কিহে বনাম গাইছ একোৱে ভাবি নাপালোঁ তো কেনেকৈ পালে সকলোৱে ভিডিঅ'টো জনাব আজিলৈ নাই আজিলৈ ভিডিঅ'ত সকলোকে লগ পাম বাই